আজি মোৰ আখলৰ পৰা এটা লাৰু ৰেচিপি শ্বেয়াৰ কৰিলোঁ। পিঠাগুড়িখিনি মই অকণমান ভাজি লৈ আটাৰ মঠা দি মঠি ল'লোঁ। লগত মই নাৰিকল আৰু গুড় অলপ ভাজি ল'লোঁ। গুড়টো অলপ আঠা আঠা হ'লেই হৈ যায়। এনেকৈ লাৰু বনাই খাবচোন, বিৰাট টেষ্টি হয়। সকলোৱে মানে অতি সহজতে হৈ যোৱা এটা লাৰু বুলি ক'লেও ক'ব পাৰে, পিঠা বুলি ক'লেও ক'ব পাৰে। সকলোৰে ভাল লাগে এইটো খাই। সকলোৰে ঘৰতেচোন পিঠাগুড়ি থাকেই, অতি সহজতে হৈ যোৱা ৰেচিপি এইটো। আৰু চবৰে খাবলৈও ভাল লাগে আৰু খুব কম সময়তো হৈ যায়। খালেও কাকো অপকাৰ নকৰে। এনেকৈ লাৰু বনাই খালে মানে ভালো লাগে। আৰু আমাৰ ঘৰত মই প্ৰায়ে বনায়ে থাকোঁ। এই লাৰুটো আপোনালোকৰ জোখমতে বনাই ল'ব পাৰে, সৰু ডাঙৰ যেনেকৈ বনাই ল'ব পাৰে। এতিয়া মই এইখিনি ভাপত দিম। ভাপত মই চচপেনত পানী দি পেলাই এইখিনি উঠাই দিলোঁ। বেছি টাইমো নালাগে, 20 মিনিট 25 মিনিট নালাগেই, হৈয়ে যায় সোনকালে। 20 মিনিটমান লাগে আৰু হৈয়ে যায় সোনকালে। খাবলৈ কিন্তু বিৰাট টেষ্টি হয়। যেতিয়া ঠাণ্ডা হৈ যাব লাৰুখিনি এটা এটা হৈ যায়, ভাল লাগে। এনেকৈ বনাই খাবচোন কেতিয়াবা আপোনালোকেও। খালে গম পাব এইটো কিমান টেষ্টি হয়। বনাই খালেহে গম